আপুনি ৰখক আপুনি নহয় তাৰ মাক অপাৰেশ্যন কৰিব লাগিব 1 ঘণ্টাৰ ভিতৰত 2 পেকেট তেজ লাগিব মই এজন দুখীয়া বিধৱা মহিলা মই দৈনিক কাম কৰি খাওঁ তেজৰ কাৰণে ইমান টকা মই আপুনি চেষ্টা কৰি চাওক আপুনি চিন্তা নকৰিব মই কিবা এটা কৰি আছো ভাস্কৰ কাক তেজ লাগে মই তেজ দিম আপুনি তেজ দিব নেকি আপুনি মুছলিম আৰু তেওঁ হিন্দু আপুনি কেনেকৈ তেজ দিব ভাই এইখন ভাৰত এইখন সেকুলাৰ কাউন্ট্ৰী ইয়াত হিন্দু মুছলিম একো নাই আৰু তেজত কোনো ধৰ্ম নাথাকে মোহাম্মদ ভাই আপুনি যোৱা অপাৰেশ্যন ইজ সাকসেসফুল এতে কোনো টেনশন নাই সময়ত তেওঁ তেজ নিদিলে আপোনাৰ ল'ৰাটো বচোৱা টান হ'লহেঁতেন মাকৰ চকু পানীয়ে সন্তানক বচাব নোৱাৰে কিন্তু আপোনাৰ তেজে আজি পাৰিলে নাই হ'ব একো নাই